নমস্কাৰ বন্ধু বান্ধৱীসকল এনবি এডুটেক চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি খুবেই কষ্ট কৰি এটি এনালাইচিছ কৰা হৈছে। এটি ৰিকুৱেষ্ট আছিলে নগাঁও আৰু শোণিতপুৰ ইউপি কিমান যাব পাৰে বুলি। চাওক, প্ৰথমতে কৈ দিয়া ভাল হ'ব বন্ধু বান্ধৱীসকল যে কিমান যাব বুলি একজেক্ট সঠিককেতো আমি নিশ্চয় ক'ব নোৱাৰিম, যিহেতু গোটেই সঠিক ডাটা DWDত আছে। কিন্তু আমি এক তুলনামূলক কম্পেৰিটিভ এটি ডিছকাশ্যন নিশ্চয় কৰিব পাৰিম। চ' সেইটো মতে আমি আজি শোণিতপুৰ LPUP আৰু নগাঁও LPUP এই দুখন ডিষ্ট্ৰিক্টৰ প্ৰিভিয়াছ 2023 যে এডভাৰটাইজমেণ্ট আছিলে আৰু অলৰেডি মেৰিট লিষ্ট ওলাই গ'ল। এডভাৰটাইজমেণ্ট ডেটেড 11/2/2023। এডভাৰটাইজমেণ্ট নাম্বাৰ আপোনালোকে স্ক্ৰীণত দেখিছে 255733/15। চ' এই 2023 মেৰিট লিষ্ট যি উলিয়াইছিলে DWDৰ ফালৰ পৰা ৰেগুলাৰ টিচাৰ ফৰ LP এণ্ড UP, স্পেচিয়েলি ইয়াত UPত আছে আৰু LPটো আছে, ঠিক আছে। গতিকে সেইটো সময়ত আমি নিশ্চয় জানো সেইটো সময়ত কেনেকৈ স্ক'ৰ কেলকুলেট কৰা আছিলে। এতিয়াও যি স্ক'ৰিং ছিষ্টেম আছে টেটৰ 80% বা 85% প্লাছ DLED বা BEdৰ 5%, গ্ৰেজুৱেশ্যনৰ 5 বা হাই ছেকেণ্ডেৰীৰ 5% বা আপোনাৰ এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিছ, সেই কেলকুলেশ্যনটো তেতিয়া বেলেগ আছিলে। গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজ, BA DLEDৰ পাৰ্চেণ্টেজ বা টেটৰ পাৰ্চেণ্টেজ, হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজ বেলেগকৈ টোটেল কৰি টোটেল মাৰ্কছ ওলোৱা হৈছিলে, য'ত আপোনাৰ 210, 290, 300, ঠিক আছে, 190 প্লাছ এনেকুৱা ধৰণৰ স্ক'ৰিং গৈছিলে। কিন্তু এতিয়াৰ সেই যি স্ক'ৰিং ট্ৰিক্স সেইটো বেলেগ। গভৰ্ণমেণ্ট অফ আছামে এইটো বস্তুটো কেবিনেট ডিচিশ্যনৰ দ্বাৰা অলৰেডি আপোনালোকে জানে, এডভাৰটাইজমেণ্টতো উল্লেখ কৰা আছে কেনেকৈ স্ক'ৰিং কৰা হয়, কেনেকৈ কেলকুলেট কৰা হয়। চ' আমি আহিছোঁ পোনপ্ৰথমতে বন্ধু বান্ধৱীসকল নগাঁও UPলৈ। চাওক, নগাঁও UPত মই যেতিয়া কেলকুলেট কৰিছোঁ টেট পাৰ্চেণ্টেজ মিনিমাম যি আছে সেইটো চাইছোঁ। নগাঁও UP ইয়াত বহু ধৰণৰ টেট পাৰ্চেণ্টেজ আপোনাৰ 68, 58, ঠিক আছে, বিভিন্ন ধৰণৰ কেটেগৰী ৱাইজ আছে। OBC MOBC বেলেগকৈ আছে, আনৰিজাৰ্ভৰ বেলেগকৈ আছে, SC STP। কিন্তু মই ধৰিছোঁ যিহেতু টেটৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে বৰ্তমান আৰু টেটৰ পাৰ্চেণ্টেজৰ ৱেইটেজ বেছি, গতিকে টেটৰ পাৰ্চেণ্টেজটোৱে মই মেইনলি ধৰিছোঁ আৰু চাইছোঁ পৰাপক্ষত যিমান কম নাম্বাৰ আছে সেই কেণ্ডিডেটজনৰ ধৰিবলৈ চেষ্টা কৰিছোঁ, যাতে এটি কম্পেৰিটিভ এটি মাৰ্কছ আমি উলিয়াব পাৰোঁ। চ' লৱেষ্ট যিটো টেট আছিলে আনৰিজাৰ্ভৰ টেট পাৰ্চেণ্টেজ 60, তাত মই 80% উলিয়াইছোঁ, ঠিক আছে। BEdৰ 5% উলিয়াইছে, BEdৰ মাৰ্কছ তেখেতৰ 72 আছিলে। হায়াৰ ছেকেণ্ডেৰী 5% 3.82 আছিলে আৰু গ্ৰেজুৱেশ্যনৰ 5% 3.803 ওলাইছে। হায়াৰ ছেকেণ্ডেৰী তেখেতৰ মাৰ্কছ 76.4, গ্ৰেজুৱেশ্যনত 76.059 আৰু BEdত আছিলে 72.643। টোটেল কৰোঁতে আমি পাইছোঁ 59। ঠিক তেনেকৈ OBCৰ কৰা হৈছে। OBCৰ লৱেষ্ট তেনেকৈ ধৰা হৈছে 55, SCৰ নাছিলে, STPৰ 55.100, OBCৰ 55.834 আৰু ST হিলছৰ 52.031। এই ধৰণে এক তুলনামূলক একজেক্ট কাট অফ বুলি এইটো ক'ব নোৱাৰে, কিন্তু যিটো লৱেষ্ট আছে পৰাপক্ষত লৱেষ্টটো চাব পৰা হৈছে। কিন্তু হয়তো পইণ্টত মিছ হ'বও পাৰে, বিকজ তাত কি হৈছে মাৰ্কছখিনি কিছুমানৰ বহুত বেছি আছে। মই যিহেতু টেটত গুৰুত্ব দিছোঁ সেইটো মতে উলিওৱা হৈছে। বন্ধু বান্ধৱীসকল, যিহেতু 59 গৈছিলে সেইটো টাইমত, এতিয়া আমি চাওঁ পোষ্ট কিমান আছে। নগাঁৱত আনৰিজাৰ্ভত পোষ্ট কিমান আছে? 23 আপাৰ প্ৰাইমেৰী, নহয় জানো? যিহেতু 23 পোষ্ট আছে, ইয়াত মই এটা কথা ক'ব বিচাৰোঁ, মই সেইকাৰণে আজিৰ এনালাইচিছৰ নাম +2 or 3 আৰু -1 বুলি ক'ব বিচাৰোঁ। তাৰমানে হয়তো ইয়াতকৈ 2 বা 3 প্লাছ যাব পাৰে। ডেট মিনছ 59 যিহেতু আমি এনালাইচিছ কৰিছোঁ সেইটো প্ৰিভিয়াছ ইয়েৰৰ 2023, গতিকে 61, 62 সেইটোৱে 59 +2 বা 3 আৰু একেবাৰে যদি কমে। এতিয়া এই কমা কথাটো বন্ধু বান্ধৱীসকল ডিপেণ্ড কৰিব নাম্বাৰ অফ এপ্লিকেণ্টছ, যিহেতু সঠিক একজেক্ট কিমান ৰেজিষ্ট্ৰেশ্যন হৈছে
একজেক্টলি কিমান এবচেণ্টি আছে, একজেক্টলি কিমানৰ ৰিজেক্ট হ'ব, সেইখিনি যিহেতু আমাৰ তথ্য হাতত নাই, আৰু আমি চেষ্টা কৰিম এই তথ্যখিনি উলিয়াবলৈ। তাৰপিছত পৰৱৰ্তী সময়ত আমি ভিডিঅ' প্ৰস্তুত কৰিম। সঠিক তথ্য নাপালেও নিশ্চয় তুলনামূলক তথ্য আমি পাম। কিন্তু এই হিচাপত যদি আমি যাওঁ, চ' 23 পষ্টৰ কাৰণে যদি একেবাৰে কমে 59 যিহেতু আছে, 58তকৈতো কম নাহিব আনৰিজাৰ্ভৰ ক্ষেত্ৰত, আৰু যদি প্লাছ হয় 61, 62 মিনিমাম যাব বুলি এটি ধাৰণা কৰিব পাৰি। ঠিক তেনেকৈ OBCৰ +2 বা 3 -1, ঠিক তেনেকৈ STPৰ +2 বা 3 -1, ST হিলছত +2 বা 3 -1, সেইটো মতে এতিয়া আমি ধাৰণা কৰিব পাৰোঁ। ঠিক তেনেকৈ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ UPত টেটৰ পাৰ্চেণ্টেজ সেইটোৱে যিটো আনৰিজাৰ্ভৰ আছিলে 60, লৱেষ্টটো ধৰিব চেষ্টা কৰা হৈছে। BEdৰ পাৰ্চেণ্টেজ তেখেতৰ 76 আছিলে, তাৰ পাৰ্চেণ্টেজ উলিয়ালোঁ। ঠিক তেনেকৈ হায়াৰ ছেকেণ্ডেৰীৰ 85.4 আছিলে, গ্ৰেজুৱেশ্যনৰ 79.353, কাট অফ 60। ডেট মিনছ যদি এইবাৰ আমি চাওঁ শোণিতপুৰত কিমান আছে, 28 পোষ্ট আছে। গতিকে ইয়াতো ছেইম +2 বা 3 বা -1, ঠিক আছে। আৰু OBC বা MOBCৰ ক্ষেত্ৰত আৰু SC, STP, ST হিলছৰ ক্ষেত্ৰতো ইয়াত চাওক OBCৰ 56 আহিছে, 56.478, SCৰ 56.380, STPৰ 56.038, ST হিলছৰ 55.735। ইয়াত পইণ্টত ইফাল সিফাল হ'ব পাৰে, মই ইতিমধ্যে কৈছোঁ, যিহেতু টেটৰ পাৰ্চেণ্টেজটো মই মেইন ধৰিছোঁ। কিছুমানৰ বহুতো হাই পাৰ্চেণ্টেজো আছে DLED, BEdত আৰু গ্ৰেজুৱেশ্যনত বা আপোনাৰ ধৰক হায়াৰ ছেকেণ্ডেৰীত। গতিকে সেইখিনি পইণ্টত অকণমান ইফাল সিফাল হ'ব, বাট কনচেনট্ৰেট কৰা হৈছে টেটত। চ' ইয়াতো -2 বা +2 বা 3 -1 সেনেকুৱা হ'ব পাৰে। এইটো এটি জাষ্ট তুলনামূলক কম্পেৰিটিভ এটি এনালাইচিছহে হয়। আৰু যদি LPত যাওঁ, LPত আছিলে আনৰিজাৰ্ভত শোণিতপুৰত 58, টেটত গুৰুত্ব দি আছে ইয়াতো। আৰু OBCত 54, ঠিক তেনেকৈ SCত 54.719, STPত 54.725, ST হিলছ 54.283। ইয়াত পোষ্ট অনুপাতে হয়তো কম বেছি হৈছে কিছুমান ডিষ্ট্ৰিক্টত। আৰু ইয়াত যিহেতু ইয়াত আপুনি বেছি দেখিছে 719, কিয় বেছি হ'ল, ইয়াত কিছুমান কথা আছে। ইয়াত যি কেলকুলেশ্যন কৰা আছে মই ইতিমধ্যে ক'লোঁ, কিছুমান হাই পাৰ্চেণ্টেজ আছিলে, গতিকে সেইটো এইফালে আহি যাব পাৰে। যিহেতু টেটতহে গুৰুত্ব দিয়া হৈছে বৰ্তমান, কেলকুলেশ্যনটো যদিও প্ৰিভিয়াছ হয় এতিয়াৰ ফৰ্মুলাত কৰা হৈছে। চ' ইয়াতো শোণিতপুৰত LPত যিহেতু পোষ্ট বহুত আছে, তথাপি কি হ'ব, এপ্লাই বহুতে কৰিছে পোষ্ট বেছি দেখি, নহয় জানো? এপ্লাই বহুতে কৰিছে। এতিয়া আমি পোষ্টখিনি চাওঁ। আছামিজ মিডিয়ামৰ আমি কথা পাতি আছোঁ। 223 যদিও বহুতো পোষ্ট আছে, তো এপ্লাই নাম্বাৰ অফ এপ্লিকেণ্টছ বহুত হ'ব নিশ্চয় ইয়াত। কিছুমানে হয়তো ছেকেণ্ড প্ৰিফাৰেঞ্চ দিছে, কিছুমানে হয়তো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চে দিছে। চ' সেইটো মতে ইয়াতো ছেইম ফৰ্মুলা আমি ক'ব পাৰি, +2 বা 3 বা -1। যদি 2-3 হয় 61 যাব, 60+ যাব। যদি মাইনাছতে বেছি যদি আহে 57 আহিব। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত 57 অহাটো সিমান সম্ভৱ বুলি মই নাভাবোঁ, 58 মিনিমামটো থাকিবই। ঠিক তেনেকৈ OBCৰ 54 ওলাইছিলে লাষ্ট ইয়েৰ, প্ৰিভিয়াছ ইয়েৰ 2023। SCৰ 54.719, ইয়াত 503, ইয়াত পইণ্টৰ খেলাই আছে। ইয়াতো আপোনালোকে +2 বা 3 বা -1 ধৰিব পাৰে। সেইটো ডিপেণ্ড কৰিব কিমান ৰিজেক্ট বা এবচেণ্টি আছে আৰু কেনেকুৱা ধৰণৰ পৰৱৰ্তী পদক্ষেপসমূহ DE ফালৰ পৰা, DW ফালৰ পৰা লোৱা হয়। ঠিক তেনেকৈ নগাঁও LPৰ আছিলে 58, 2023 যি মেৰিট লিষ্ট আছিলে। ইয়াতো +2 বা 3 বা -1 ধৰিব পাৰে। OBCৰ 54 আছিলে, সেইটো মতে ধৰিব পাৰে। গতিকে এইটো তুলনামূলক বিশ্লেষণে বন্ধুসকল, সঠিক তথ্য DWতে তেওঁলোকৰ হাততে আছে। কিন্তু পোষ্ট যিহেতু এবাৰ বহু আছে, গতিকে অলপ কম যাব বুলিও আমি আশা কৰিব পাৰোঁ। ডিপেণ্ড কৰিব কিন্তু ৰেজিষ্ট্ৰেশ্যন, যিহেতু CTET কেণ্ডিডেটসকলেও OMR চিট দি এপ্লাই কৰিছে বুলি আমি গম পাইছোঁ, নহয় জানো? তেওঁলোকৰ কেনেকুৱা ধৰণৰ ভেৰিফিকেশ্যন হৈছে। আৰু এইখিনিতে এটা কথা মই উল্লেখ কৰোঁ বন্ধু বান্ধৱীসকল, মই মাজতে ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ ৰেচিঅ' বিষয়লৈ, কিমান ৰেচিঅ' যাব পাৰে। তাত এবচেণ্টি হেৰেঙা বুলি আমি গম পাইছিলোঁ। সেইটো কাৰণে ভিডিঅ'টি প্ৰস্তুত কৰোঁতে ৰেচিঅ'ত মই মাইক্ৰ' লেভেলত এটি কথা ক'ব বিচাৰিছিলোঁ, ৰেচিঅ' ইমান যাব বুলি, এজন কেণ্ডিডেটৰ বিপৰীতে কিমান, বাট এইটো পইণ্টত নকৈ মই ডাইৰেক্ট কোৱাৰ কাৰণে কিছু ত্ৰুটি হৈছিলে। চ' সেই ভিডিঅ' মই এডিট কৰিব যাওঁতে কিছু খেলি মেলি হ'ল। ভিডিঅ'টো মই থৈ দিছোঁ যদি তাত মই ক্লেৰিফিকেশ্যন দিছোঁ,
গতিকে যিখিনি ভুল হৈছিলে ক্ষমা কৰিব পৰৱৰ্তী সময়ত পুনৰ আমি এই ৰেচিঅ' বিষয়লৈ আলোচনা কৰিম নিৰ্দিষ্টকৈ এটি ভিডিঅ' বনাম গতিকে আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল সকলোৰে ভাল হওক